নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ সকলো ভালে কুশলে আছে। পুনৰ আপোনালোকৰ ওচৰত এটি ভিডিঅ' লৈ আহিছোঁ দুআষাৰ কথা পতাৰ আগ্ৰহেৰে। আজিকালি মানুহে প্ৰত্যেকে শিক্ষিত আৰু সচেতন, তাৰ পিছতো আমি কিছুমান সৰু সৰু ভুল কৰোঁ, যিবোৰ ভুল সমাজখনক লাহে লাহে বেয়াৰ পিনে ঠেলি লৈ গৈ আছে। সকলো জানো, কিন্তু ক'ত কেতিয়া কেনেকৈ কি ক'লে সমাজত বিশৃংখল নহয়, সেইটো চিন্তা কৰা বাৰুকৈ প্ৰয়োজন বোধ কৰিছোঁ। আজিৰ সমাজত কৰোণাতকৈ ভয়াৱহ ৰূপ লৈছে এই বেমাৰটোৱে। সি লাগিলে ধৰ্মৰ কথাই হওক, ৰাজনীতিৰ কথাই হওক বা ব্যৱসায়ৰ কথাই হওক। আজিৰ সমাজত মই দৃষ্টিগোচৰ কৰিছোঁ, প্ৰত্যেকেই নিজৰ কথাখিনি আনে শুনাটো বিচাৰে, কিন্তু আনৰ কথা শুনাৰ ধৈৰ্য নাৰাখে। এইটো এটা আমাৰ ডাঙৰ বেমাৰ। আমি যিমান সোনকালে পাৰোঁ এই বেমাৰবোৰ ঠিক কৰাৰ চেষ্টা কৰা উচিত বুলি ভাবোঁ। শেষত কেইটামান প্ৰেৰণাসূচক কথাৰে আজিৰ বিশেষ কথাখিনি উপস্থাপন কৰিছোঁ। কথাকেইটা হ'ল, যেনেদৰে এটোপাল নেমুৱে 1000 লিটাৰ গাখীৰ বৰবাদ কৰি দিয়ে, ঠিক তেনেদৰে আজিৰ সমাজখন মানুহৰ অহংকাৰে মানুহক বৰবাদ কৰি দিছে। আজিকালিৰ সমাজত মানুহে মানুহক ৰাস্তাত বাধা দি আহি থাকে। বেচেৰা মেকুৰী মিছাতে বদনাম হৈ আছে। 84 লাখ জীৱৰ ভিতৰত মানুহে একমাত্ৰ যিয়ে ধন কামাই কৰে আৰু অহাকালিৰ কাৰণে জমা কৰে। কিন্তু অতি দুখৰ কথা, কোনো জীৱই ভোকত নমৰে, মানুহৰহে পেট নভৰে। আজিকালি মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণখন বন্ধ কৰাই বেছি ভাল। কিয়নো আজিকালি মানুহে বেলেগৰ কথা নিজে নুবুজে, কিন্তু বেলেগক বুজোৱাৰ হাজাৰবাৰ চেষ্টা কৰে। বন্ধুবৰ্গ, আজিলৈ ভিডিঅ'টি ইমানতে সামৰি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।